Hello everyone, this is Ayan and you are watching my YouTube channel Kingmaker Borpeta. আৰু বহুত দিনৰ মূৰত আপোনালোকৰ মাজত পুনৰ ঘূৰি আহিছোঁ নতুন এটা গেজেটৰ সৈতে আৰু গেজেটটো হৈছে এখন 3 হুইলাৰ কাৰ এখন দেখাত এখন ৰেচিং কাৰৰ নিচিনা কৰি তুলিছে এইটো मुझे चांद पे चल दूं कोई रोके क्या मुझे सबको नचा दूं I'm gonna move it like MJ मेरे दिल में चलती है सितारों से भी bright Feel the rhythm tonight Feel the rhythm tonight Feel the rhythm tonight But you need those good feeling so bright আপোনালোকক মই আগতে কৈছোঁ যে নতুনকৈ বৰপেটাত নতুনকৈ এটা গেজেট তৈয়াৰ কৰি ওলাইছে মইনুল নামৰ এজন মেকানিক আৰু তেখেতে নতুনকৈ এটা গেজেট তৈয়াৰ কৰি ওলাইছে বহুত মানে নতুন নতুন বস্তু কম্বিনেশ্যন কৰি এটা নতুন বস্তু উলিয়াইছে আৰু চাই বহুত ভাল লাগে ইণ্টাৰেষ্টিং হয় আৰু দেখাত একদম মানে ৰেচিং কাৰৰ নিচিনা হয় আৰু গোটেইখিনি কথা এওঁ আমাক জনাই দিব চ' মই প্ৰথম আপোনাক সুধিম যে মানে আইডিয়াটো কেনেকৈ মানে কি ভাবি কেনে আপুনি গাড়ীখন উলিয়ালে মই ভাবিলোঁ আৰু গাড়ীটো এনেতো বহুত গাড়ী বনাই আছে ধৰ কোম্পানী বনাই আছে নতুন নতুন গাড়ী মই ভাবিলোঁ এখন নতুন চিষ্টেমৰ গাড়ী এখন বনাওঁ এতিয়া মানুহে চাই ভাল পায় সেইকাৰণে এইখন আৰু এটা নতুন চিষ্টেমত বনাই দিলোঁ আৰু কোনো গাড়ীৰ লগত নিমিলাকৈ মোৰ নিজৰ পৰা আচ্ছা ঠিক আছে আপুনি গাড়ীখনৰ বিষয়ে এটা মানে ফেচিলিটিছবিলাকৰ বিষয়ে কওক ফেচিলিটি মই মানে ইয়াৰ গাড়ীত ধৰ 4 চকীয়া চিষ্টেমে গোটেইখিনি ইঞ্জিনটো হৈছে বাইকত ইয়াতে খৰিতে ক্লাছ ব্ৰেক গোটেইখিনি ভৰিতে দিয়া আছে ভৰিতে দিয়া আছে আৰু গিয়াৰ লিভাৰডাল হাতত আছে 4 চকীয়াৰ নিচিনা গিয়াৰ লিভাৰ এডাল গিয়াৰ লিভাৰ এডাল 4 চকীয়াৰ চিষ্টেমতে দিয়া আছে ইয়াতে গিয়াৰ লগাব পাৰি এইটো কোনো ভৰি ব্যৱহাৰ কৰিব নালাগে তাত আৰু বাকী ক্লাছ ভৰিত আছে ব্ৰেক ভৰিত আছে ৰেছ ভৰিত আছে আৰু ষ্টাৰিংটো হ'ল 4 চকীয়া নেনো গাড়ী নেনোৰ পৰা ষ্টিয়াৰিং লগাইছে আৰু গোটেইখিনি বস্তু মই দেখুৱাই আছোঁ প্ৰথম এওঁৰ পৰা জানি লৈছোঁ মই কেনেকৈ কি কৰিলে তাৰপিছত আৰু বহুত গাড়ীৰ বস্তু আছে ইয়াতে উইংগাৰৰ চিট আছে উইংগাৰৰ পৰা আনি কেনে ইয়াতে লগাইছোঁ তাৰপিছত মিটাৰ আছে গ্লামাৰৰ মিটাৰ তাৰপিছত ইণ্ডিকেটাৰ আছে বাইকৰে আৰু বাকী বডিটো বনাইছোঁ আৰু চকেট জাবাৰ আছে নেনৰ তাৰপিছত আৰাম আছে নেনৰ বাকী আৰু আছে বহুত মানে গাড়ীৰ পৰা বস্তু কিছুমান মানে সংগ্ৰহ কৰি অনা হৈছে আনি কেনে বস্তুটো তৈয়াৰ কৰা হৈছে এবাৰ আমি এখেতৰ পৰা জানো গাড়ীখন চলে কেনেকৈ বা ষ্টাৰ্ট কেনেকৈ হয় চবখিনি আমি এতিয়া জানি ল'ম চ' এইখিনি আমি আগত জানি লৈছোঁ ফাৰ্ষ্ট আমি আহিছোঁ এইটো লাইটৰ কি জানো লাইটৰ এইটো আপাৰ ডিপাৰ এইটো হৰ্ণ এইটো ছিগনেল লাইট ঠিক আছে এডাল হৈছে ষ্টিয়াৰিং গাড়ীখনৰ নেনৰ পৰা বনোৱা বুলি কৈছে ন নেনৰ পৰা বনোৱা ন ঠিক আছে নেক্সট এইটো লগাইছে ছিগনেল লাইট আগৰ পৰা মই এবাৰ ভিউটো দেখাই দিছোঁ আগৰ পৰা হৈছে গাড়ীখনৰ ভিউটো এনেকুৱা ধৰণৰ আমি হুইলটো দেখুৱাই দিছোঁ হুইলটো ক'ৰ পৰা লোৱা হবে হুইলটো এইটো মই পুৰণা মাৰ্কেটৰ পৰা আনিছোঁ সেইকাৰণে মাৰ্কেট তাৰ পৰা আনিছোঁ আনি কেনে ইয়াতে লগাইছোঁ বাৰে কৈছোঁ যে বিভিন্ন ধৰণৰ গাড়ীৰ ইয়াত আছে চ' ইয়াৰ অলপ কৈ দিব ইয়াত ষ্টাৰ্ট হয় কি কাৰণে বাইকৰ চব এইটো হ'ল হেৰি কিকৰ হেৰিটো লিভাৰডাল এইটো ষ্টাৰ্ট কৰিব পাৰি চেল্ফ দিয়া হোৱা নাই চেল্ফ নাই এইটো ইঞ্জিনত চেল্ফ নাই চেল্ফ আনিছোঁ ইঞ্জিন আনিছিলোঁ এটা কিন্তু চেল্ফত ইঞ্জিনটো বেয়া হ'ল হোৱাৰ কাৰণে মই অলপ দেৰি মানে স্পীড বনাব লগা হ'ল তাৰ কাৰণে অলপ প্ৰব্লেম হৈ গ'ল ইয়াত তেল ভৰাই ইয়াতে তেল ভৰাই এইটো হৈছে টেংকি আৰু এইটো হৈছে
লাইট এইটো হৈছে বেক লাইট এইটো আৰু এই পাছৰ ছিগনেল লাইট দিয়া হৈছে ইয়াত চাব পাৰে এটা বহুত ভাল লগা এটা ইণ্টাৰেষ্টিং এটা গেজেট হয় ঠিক আছে আমি কিমান দিন হ'ল গাড়ীখন বনাবলৈ কিমান সময় লাগিছিলে গাড়ীখন বনোৱাত আমি সেইখিনি জানি লৈছোঁ এবাৰ মই জানিব বিচাৰিছোঁ গাড়ীখন মানে বনাওঁতে আপোনাৰ কিমান দিন সময় লাগিছে গাড়ীখন বনোৱাতে মোৰ 2 মাহ 10 দিন লাগিছে 2 মাহ 10 দিন লাগিছে ওৰে ৰাতি কিজানি কাম কৰিছে আপুনি ৰাতিও কাম কৰিছোঁ দিনতো কৰিছোঁ অহা দিছে বেলেগ কামো থাকে প্ৰেছাৰ থাকে বেলেগ কামো কৰিবলগীয়া হয় কাম আহিলে এনেকৈ আৰু বহুতখিনি কিজানি কষ্ট হৈছে গাড়ীখন বনাওঁতে মানে এটা হেৰি আছিল না ঈদৰ কাৰণে অলপ উলিয়াৰ কাৰণে বা ঈদত ৰাইজক দেখুৱাৰ কাৰণে অলপ চেষ্টা কৰিলোঁ আৰু কষ্টও কৰিলোঁ মানে গাড়ীখন মাৰ্কেট মানে দিছে কেতিয়া ৰাস্তাত দেৰি কেতিয়া দিছে ঈদৰ আগদিনা পিঠাৰ দিনা দিছোঁ পবিত্ৰ ঈদৰ দিনা গাড়ীখন মানে ৰাস্তাত চলাইছে তেওঁ এখেতে মানুহ কিজানি বহুত চখ হৈছে মানুহ বহুত মানে চাইছে আৰু য'তে যাওঁ তাতে জুম লাগি যায় কেনেকুৱা বনালে কি কৰিলে কিহৰ ইঞ্জিন প্ৰশ্ন আহি যায় আৰু মই আজি যেতিয়া দেখিছিলোঁ ময়ো চখ হৈ গৈছোঁ মই কলেজৰ পৰা ৰিটাৰ্ণ ঘূৰি আহি থাকোঁতে মই দেখা পাইছিলোঁ আৰু তেখেতক সুধিছিলোঁ মই ঘৰত গাড়ীখন জাগাত থাকিবনে মানে ভিডিঅ' এটা বনাম যে মই মনোভাৱ লৈ লৈছিলোঁ দেখাৰ লগে লগে গাড়ীখন গেজেটটো দেখি মোৰ বিৰাট পচন্দ হৈছিলে আৰু সেইকাৰণে মই বনাইছোঁ ভিডিঅ'টো বনাই আছোঁ বৰ্তমান আচ্ছা ঠিক আছে গাড়ীখন মানে গেজেটটো বনাওঁতে মানে কিমানখিনি মানে পইচা মানে 55-60ৰ ভিতৰত হৈছে আৰু 55-60 মোটামুটি 55ৰ ওপৰত গৈছে 60,000 আচ্ছা ঠিক আছে এই ভিডিঅ'টো চাই যদি কোনো মানুহে যদি এনেকুৱা ধৰক কণ্টেক্ট দিব বিচাৰে আপোনাক গাড়ীখনৰ কাৰণে হ'ব পাৰে এইটো কণ্টেক্ট কৰিব পাৰে ঠিক আছে এখেতৰ কণ্টেক্ট নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু মোৰ লগত কণ্টেক্ট কৰিলে হ'ব মোৰ ফেচবুক একাউণ্ট ইনষ্টাগ্ৰাম একাউণ্ট চব য'ত মেছেজ দিয়ে মই এখেতক কৈ দিম আৰু এখেতৰ কণ্টেক্ট নাম্বাৰো মই ডিছক্ৰিপশ্যনত দি দিম চ' ঠিক আছে এতিয়া আমি গাড়ীখনক অলপ মানে চলাই চাওঁ হ'ব চলাই দেখুৱাম ঠিক আছে বাই ৰাইডত আহিছোঁ আমি এই নতুন গেজেটখনত আৰু বহুত আৰামদায়ক হয় উঠি বহুত ভাল লাগিছে ইণ্টাৰেষ্টিং হয় বহুত যদি আপোনালোকে ৰিয়েলকৈ দেখে তেতিয়াহ'লেও বহুত ভাল পাব আপোনালোকে বস্তুটো চলাই বা মানে এনেকুৱা ট্ৰাই কৰি চ' যাতে আপোনালোকে এনজয় কৰিব পাৰে এই ভিডিঅ'টোৰ পৰা তাৰ কাৰণে মই এইটো বনাই আছিলোঁ ভিডিঅ'টো চ' আশা কৰিছোঁ ভাল পাব আপোনালোকে চ' লাষ্টত এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো এইটো কৈ দিয়ক মোৰ নাম মহম্মদ মজুল হক ঘৰচেঙা আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগে ছাবস্ক্ৰাইব কৰিব আৰু ঠিক আছে থেংক ইউ ছ' মাছ গাইজ এইখিনি হেল্প কৰাৰ কাৰণে লাষ্টত মই এবাৰ চলাই চাম গাড়ীখন আপোনালোকে এবাৰ এটা মজা ল'ম আৰু আমি দেখুৱাই দিম কেনেকুৱা লাগে থেংক ইউ